নমস্কাৰ এমসিকিউ আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছো এই ভিডিঅত আমি পার্সেন্টেজ ৰিলেটেড কিছুমান কোৱেশ্চন আলোচনা কৰিম এইটো ক্লাছৰ পিডিএফ টো আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিম গতিকে তুমি হেতু এক্সেস কৰিবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰা লিংক ডেসক্ৰিপচনত আছে सबसे फर्स्ट क्वेश्चन स्टार्ट কৰিছো Ajit lost 20% of his money after which he was left with 6400 rupees find the amount he had in the beginning with him অজিতে 20% পইচা হেৰুৱাই পেলাই আৰু হেৰুৱাৰ পিছত অজিতৰ ওচৰত কিমান টকা থাকি যায় 6400 টকা তো ধৰা হল প্ৰথমতে আমি কি ধৰিম যে অজিতৰ ওচৰত x টকা আছিল টোটাল প্ৰথমতে ষ্টাৰ্টিংত এতিয়া অজিতৰ কি হয় 20% পইচা গুচি যায় হেৰাই যায় ঠিক আছে আৰু কিমান থাকি যায় অজিতৰ ওচৰত থাকি যায় 80% পইচা থাকি যায় 20% গুচি গল থাকিব কিমান 80% তাৰ মানে কিমান থাকিব 80% অফ x থাকি যাব আৰু এই পইচাটো কিমান আমাক দিয়া আছে কিমান টকা 6400 টকা গৰিকে আমি উলিয়াব লাগে অজিতৰ ওচৰত কিমান টকা আগতে আছিল তো এটো আমি 80% কি লিখিম 80% মানে 80/100 * x = 6400 গৰিকে 00 মই কাটিলো কিমান হ'ব 2 4 * 8 2 5 * 10 4/5 টো x ৰ লগত পূৰণ হৈ আছে গৰিকে হিফালে গলে কি হ'ব 6400 হৰণ 4/5 আৰু কিমান হ'ব 6400 * 5/4 ঠিক আছে 4 এ 64 কেবাৰ যায় 16 বাৰ যায় 00 দুইটা 0 আৰু 5 16 কিমান 80 তাৰ মানে 8000 গৰিকে অজিতৰ ওচৰত ইনিশিয়ালি কিমান টকা আছিল 8000 টকা আছিল গৰিকে আমাৰ आंसर এ কারেক্ট ওকে বুজি পাইছো হয় ইজি তো মেইন কথাটো হল আমি কনসেপ্টটো যদি বুজি পাই যাও বাদ বাকিখিনি ইজি হৈ যায় আৰু এই স্টেপ বিলাক যেতিয়া আমি প্ৰেক্টিস কৰি গৈ থাকিম এই স্টেপ বিলাক অটোমেটিক শৰ্ট হৈ গৈ থাকিব আৰু এটা কথা তুমি যেনিবা শৰ্টকাট জানাই কিন্তু কনসেপ্ট খেলিমেলি আছে তেতিয়া কি হ'ব তুমি শৰ্টকাট ভুল কোৱেশ্চনটোত মাৰি আহিবা গতিকে হেতু কাৰণে সাৱধান আৰু কোৱেশ্চনটোত কি কৈছে হেতু সদায় ধ্যান দিবা ঠিক আছে নেক্সট কোৱেশ্চন আইছো in a class there are 80 students who like games which constitutes 40% of the total number of students in the class how many students are there in total to yar agor question to nisenai ki kose class tut 80 ta student ase aru ei 80 ta student ki total student or 40% ঠিক আছে ta mane 40% of jodi x lo x to total number of student তেতিয়া হলে কি হ'ব হিমানটা স্টুডেন্ট কিমান 80 টা গতিকে এটো আমি উলিয়াব লাগে একেবাৰে সহজ আকৌ আগৰ দিনছনে কিমান হ'ব 40/100 * x = 80 নেক্সট স্টেপত কি কৰিম 00 কটা গল 2 2 * 4 2 5 * 10 যেনেকৈ এবাৰ কি পূৰণ হৈ আছে 2/5 x ৰ লগত পূৰণ হৈ আছে ঠিক আছে গতিকে এই স্টেপটো যদি শৰ্ট কৈ পেলাই মই কম কি হ'ব 80 কি হৈ আছে 2/5 এফালে পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ হৈ যাব আৰু হৰণটো যদি মই পূৰণ লিখো তেতিয়া হলে কি হ'ব 2/5 টো উল্টি যাব গতিকে কি হ'ব 5/2 হ'ব ঠিক আছে যদি খেলিমেল লাগে আগৰ নিচিনা কৰিবা যদি না লাগে তেলে এটো কৰিব পাৰা 2 এ 80 কটা গলে কিমান 40 বাৰ যাব 5 4 * 20 200 তো টোটাল নাম্বাৰ অফ স্টুডেন্ট কিমান 200 ঠিক আছে গতিকে आंसर আমাৰ বি 200 টো কারেক্ট পিছৰ কোৱেশ্চন টো লাইছো 45% of x equal to 20% of 300 plus 30% of 400 x or মান উলিয়াব লাগে ওকে 45% of x তাৰ মানে 45/100 into x ওকে তাৰ পিছত কি বুলি কৈছে 20% of 300 20% 20/100 into 300 ওকে plus 30% of 400 30/100 into 400 দেখা নাই কথা ইয়াত গুটে 0 খিনি আমি কাটি লম প্ৰথমতে এই দুটা 0 গল এই দুটা 0 গল এই দুটা 0 গল এই দুটা 0 গল তাৰপিছত ইয়াত 45 আছে আৰু 100 আছে 5 9 * 45 5 20 100 গতিকে এটো সাৰি কিমান থাকিব 9x/20 = 3 * 6 60 plus 3 4 * 12 120 ঠিক আছে গতিকে x ৰ লগত কি পূৰণ আছে 9/20 আৰু ইফালে কিমান আছে 12 6 18 180 ঠিক আছে তো x = কিমান হ'ব 180 divided by 9/20 আচ্ছা তো এনেকৈ লিখিছো হা 9/20 আৰু ইচ্ছা কৰিলে তুমি ডাইৰেক্ট এটো স্টেপ লিখিব পাৰা
উল্টাই দিম কিমান হ'ব 20/9 9 180 কেবাৰ যাব 9 2 গুণ 18 20 বাৰ যাব হয় আৰু 20 গুণ কিমান 400 গতিকে ইয়াত আনসাৰটো আমাৰ কিমান হ'ব B 400 আনসাৰ B 400 টো আমাৰ কাৰেক্ট ঠিক আছে কোৱেশ্চনখিনি আমি কৰি যাওঁতে তোমালোকে ভিডিওটো পজ কৰি লবা নিজে কৰিবা আৰু আনসাৰটো মিলিছে নাই চেক কৰিব পাৰা আৰু হেতু কমেন্ট বক্সত জনাবা ঠিক আছে পিছৰ কোৱেশ্চনটো লাইছো Mohit after spending 28% of his monthly salary in buying electronic goods and 22% of the monthly salary in repair work of furniture invested 40% of the remaining amount in FDs if he was left with 16,350 rupees how much is his monthly salary तो क्वेश्चन কি কৈছে যে মোহিতে monthly 28% তাৰমানে তাৰ salary 28% কিহত খৰচ কৰে electronic goods and 22% of the monthly salary in repair work of furniture invested 40% of the remaining amount মানে বাকি থকা পইচাৰ 40% কি কৈছে 40% of the remaining amount বাকি যিমানটো পইচা থাকি গল হেতুৰ 40% in FDs fixed deposit তাৰমানে mutual fund নকৰে okay fixed deposit কৰে ঠিক আছে if he was left with 16,350 rupees how much is his monthly salary তো ইয়াত সবসে প্ৰথম আমি ধৰিলম তেওঁৰ monthly salary x টকা okay তাৰ পিছত কি বুলি কৈছে যে 28% খৰচ কৰে কোত ইলেক্ট্ৰনিক গুডছত okay 28 আৰু কি খৰচ কৰে 22% খৰচ কৰে কিহত 22% খৰচ কৰে যে ফাৰ্নিচাৰ ৰিপেয়াৰ কৰে দুইটা প্লাস কৰিলে কিমান হ'ব 8 2 7 গলে 1 2 2 4 কে 5 তো 50 তাৰমানে 50% এই দুটা কামত খৰচ কৰে তাৰ পিছত কি বুলি কৈছে invested 40% of the remaining amount বাকি থকা পইচাটো তাৰমানে 50% তেওঁৰ খৰচ হ'ল বাকি যেটো 50% আছে হে পইচাটোৰ 40% খৰচ কৰে কিহত FD ঠিক আছে ফিক্সড ডিপোজিট তাৰ 40% টো খৰচ কৰে if he was left with 16,350 how much is his monthly salary তেওঁ 16,350 টকা যদি থাকি যায় তেতিয়ালে তেওঁৰ monthly salary কিমান হেতু খুদিছে গৰিকা প্ৰথম কথাটো হ'ল ইয়াত আমি এক্সটো ধৰিলে এটা কি কৈছে খৰচ কৰে কিমান 28% খৰচ কৰে আৰু 22% খৰচ কৰে ইলেক্ট্ৰনিক গুডস আৰু ফাৰ্নিচাৰ বাকি থাকি গল কিমান বাকি থাকি গল যেটো পইচা সেই পইচাটোৰ 40% খৰচ কৰে FD তেওঁৰ 50% খৰচ হৈ যায় কোত ইলেক্ট্ৰনিক গুডস আৰু ফাৰ্নিচাৰ তাৰমানে আধা পইচা এৰাই বাকি যেটো আধা পইচা তাৰে 40% কোত থয় তেওঁ FD থয় ঠিক আছে তাৰমানে আধা পইচা গটিকে x/2 টকা হবনে ইমানটো পইচাৰ 40% থয় FD আৰু বাকি কিমান থাকি যায় 60% থাকি যায় তাৰমানে তেওঁৰ উচত পইচা সাপোজ ইমানটো আছিল দেই মই এনেকে দেখাইছো সোয়া এই বক্সটো দেখাইছো তেওঁৰ এটো টোটাল পইচা ওকে তাৰে তেওঁ খৰচ কৰে কোত 28% খৰচ কৰে ইলেক্ট্ৰনিক্সত আৰু 22% খৰচ কৰে কিহত তেওঁ ফাৰ্নিচাৰত এতিয়া এই পইচাটো এদাই তাৰমানে আধা পইচাটো এদাই এটো কিমান এটো 50% হৈ গল 50% মানে কিমান x/2 তাৰমানে আধা এই আধা পইচাটো খৰচ এদাই বাকি কিমান থাকি গল আধা থাকি গল মানে x/2 থাকি গল ঠিক আছে এই পইচাটোৰ আকতেও 40% খৰচ কৰে কিহত FD আৰু বাকি থাকি গল 60% পইচা কিহৰ 60% এই x/2 ৰ 60% থাকি গল ঠিক আছে তাৰ মানে 60% of x/2 থাকি গল আৰু সেই পইচাটো কিমান আমাক দিয়া আছে 16,350 টকা বুজি পাইছো নে অকমান দেখিবলে কমপ্লেক্স নিচিনা হয় বস্তুটো আৰবা চাই লবা যদি খেলিমেল লাগে মই কিবাবাৰো কৈছোৱে গটিকে এটুক আমি সলভ কৰিম কিমান 60/100 into x/2 equal 16,350 গটিকে 0 0 গল 2 3 গুণ 6 2 গুণ 2 ঠিক আছে গটিকে কেন পাম 3x equal to এই 10 টো হিফালে পূৰণ হ'ব কিমান হ'ব 16,350 লগত আৰু এটা 0 আহিব ওকে বাকি 3 এ ইয়াক হৰণ কৰি দিয়া কিমান হ'ব x equal to 3 5 গুণ 15 3 4 গুণ 12 3 5 গুণ 15 0 0 দুটা 0 গটিকে কিমান থাকিব 54,500 তো আমাৰ আনসাৰ কি হ'ব আনসাৰ আমাৰ D2 54,500 কাৰেক্ট ঠিক আছে বুজি পাইছো
দৰকাৰ হলে এবাৰ চাই লবা মেইন কথাটো কি ইয়াত আমাৰ কনসেপ্টটো ঠিক আছে ইয়াত ইচ্ছা কৰিলে আমি বস্তুটো ইকুৱেশ্যনটো আৰু অলপ দীঘল কৰিব পাৰো মই দীঘলকৈ কৰি দেখাই দিছো চাই লবা নিজৰ মতে ওকে প্ৰথমতে কি হল আমাৰ 28% of x এটো খৰচা হয় প্লাস 22% of x আমাৰ কি হয় খৰচা হয় প্লাস বাকি যেটো থাকি যায় কিমান পার্সেন্ট 50% of x আমাৰ থাকি যায় ঠিক আছে আৰু এই যেটো পইচা থাকি যাব ইয়াৰ আকো কি হ'ব ইয়াৰ আকো আমি লব লাগিব 40% ইয়াৰ যদি 40% লও ঠিক আছে এটো যাব fd হয় নে আৰু তাৰ পিছত থাকি কিমান যায় 16350 টকা থাকি যায় 350 টকা থাকি যায় ওকে এই গুটেইখিনি পইচা যদি মিলাও তে গুটেটো খৰচা হল কিবা হল তাৰ পিছত লগৰে 16350 গুটেইখিনি যদি যোগ কৰি দিও তেল কিমান লাই x ওলাই তোমালকে এটো সলভ কৰি পেলাই আনসাৰ উলিয়াব পাৰা আৰু এটো এটা অপচন মানে তো যেটো শুদ্ধ লাগে যেটো সহজ লাগে হেতু তোমালকে নিজৰ মতে কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন লাইছো if the numerator of a fraction is increased by 10% and the denominator is increased by 20% the resultant fraction is 11/15 what is the original fraction যদি কোনো ভগ্নাংশৰ লবটো মানে ওপৰটো 10% বৃদ্ধি কৰা হয় তলৰটো 20% বৃদ্ধি কৰা হয় তেন্তে ফলাফল ভগ্নাংশটো হ'ব 11/15 ভগ্নাংশটো কিমান আছিল অৰিজিনালি সাপোজ অৰিজিনালি ভগ্নাংশটো আছিল x জানিবা x/y জানিবা ওকে কি কৈছে ডিনোমিনেটৰটো কি কৈছে নিউমাৰেটৰটো 10% যদি বহাই দিয়া তো x plus 10% of x কৰি দিলো ঠিক আছে আৰু ডিনোমিনেটৰ তলৰটো আমি কিমান বহাই দিলো 20% of আমি y বহাই দিলো ঠিক আছে এটো কৰি দিলে কি হয় ভগ্নাংশটো বনি যায় 11/15 ঠিক আছে এটো আমি সলভ কৰিব লাগে গৰিকে আমি জানো 10% of x মানে কিমান x/10 এ লিখিব পাৰো হয় 10/100 মানে 1/10 হ'ব গৰিকে 20% of y মানে কি হ'ব ডাইৰেক্ট আমি লিখিব পাৰো 1/5 বুলি সাইডত তোমালকে ইচ্ছা কৰিলে দেখাই দিছো মই তো 10% মানে কিমান 10/100 তো 10/100 মানে কিমান 1/10 হেকান ডাইৰেক্ট লিখিছো ঠিক আছে 10% ইকুৱেল আৰু 20% ইকুৱেল কিমান লিখিব পাৰা যে 20/100 ইকুৱেল 20 * 20 5 20 100 মানে কিমান 1/5 ওকে তো ইয়াত আহিব কি 1/5 ৰ লগত y ইনটু কৰি দিলে কিমান হ'ব y/5 হ'ব ইকুৱেল 11/15 ঠিক আছে তো এটো সলভ কৰিম আমি ওকে তো x ৰ লগত 10 ইনটু কৰি দিলে 10x plus x divided by 10 আৰু গুটেটো divided by 5y plus y divided by 5 তোমালকে স্টেপ বিলাক ইচ্ছা কৰিলে ছুটি কৰি লব পাৰা খালি মেইন কথাটো হল কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে কিয় হল কেলে হল এটো জানিব লাগে তেতিয়া সুবিধা হয় যিকোনো ক্যালকুলেশন কৰতে তো 11/x/10 হ'ব আৰু ইয়াত কিমান হ'ব 6y/5 হ'ব ইকুৱেল 11/15 তো ইয়াত কি আছে 11/x মই অকন দীঘলকে দেখাইছো ৰে 11/x divided by 10 ইয়াত হৰণ আছে গতিকে কি লিখিব পাৰা 6y/5 এই স্টেপ গিটা বহুতে ভুল কৰে তো ক্লিয়াৰ কে চাই লবা যদি কাবা ডাউট আছে ঠিক আছে পিছৰ ষ্টেপটোত কি হ'ব 11x/10 into 5/6y equal to 11/15 তো implies 5 11 5 আৰু 10 যদি কাটকুট কৰো কিমান হ'ব 5 * 5 5 2 10 আৰু কিবা যাব না পটককেটো না যায় দুই ফালে পূৰণ হৈ আছে গতিকে এই 11 আৰু এই 11 কটা গল ইয়াৰ x থাকিব 6 2 12y equal to ইয়াৰ গুণ থাকিলে 1 থাকিব 15 implies next step কি লিখিম x/y equal to 12 টো হিফালে কি হৈ যাব পূৰণ হৈ যাব হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব গতিকে কিমান পাম 12/15 3 দি কাটা 3 4 * 12 3 5 * 15 গতিকে আমাৰ आंसर কিমান হ'ব 4/5 কারেক্ট आंसर ঠিক আছে তো এইখিনটা লিখিছো आंसर a 4/5 কারেক্ট তাৰ মানে ইনিশিয়ালি আমাৰ ভগ্নাংশটো কিমান আছিল আমি x/y ধৰিছিল ন তো x/y কিমান ললে 4/5 ওলালে আশা কৰো এটো বুজি পাইছা সকে Kumar spends 30% of his pocket money on stationery and 3% on sweets. In a particular month, he spends 231 rupees on these two items. What was his total pocket money for this month? So Kumar 30% money paisa kihat cross kore stationery 3% mithait. In a particular month, he spends 231 rupees on these two items. What was his total pocket money for this month? Suppose x toka.
তাৰে কি হয় 30% of x তেওঁ খৰচ কৰে ষ্টেচনাৰীত 3% of x তেওঁ খৰচ কৰে ক'ত মিঠাইত আৰু তেওঁ খৰচ কৰা পইচাটো কিমান 231 rupees তাৰমানে কিমান 33% of x তেওঁ কিহত খৰচ মানে কিমান খৰচ হয় 231 ওকে তো 33% मतलब क्या 33 divided by 100 into x equal to 231 तो এতিয়ালৈকে কৰি আহিছো তো ডাইৰেক্ট কৰিম 231 into মই কি লিখিব পাৰো 100 by 33 ঠিক আছে বুজি পাইছো ন তো দেখা দেই কথা এটো 11 হন যাব 3 11 33 2 11 22 11 এগুণ 11 3 এগুণ 3 3 7 গুণ 21 তাৰমানে 7 into 100 কিমান 700 গতিকে আমাৰ आंसर B 700 কারেক্ট তো আশা কৰো এটো বুজি পাইছা সগে ইজি কোৱেশ্চন হয় তো হেয়া আছিল আজিৰ ক্লাস আজিৰ বস্তুখিনি যদি তোমালোকে বুজি পাইছা তেতিয়া হলে আশা কৰো ইয়াৰ আগৰখিনি তোমালোকে বুজি পাবা সগে কিছুমান একেবাৰে ইজি কোৱেশ্চন আছে কিছুমান অলপ মিডিয়াম কোৱেশ্চন আছে হয় তো এনেকুৱা আৰু কোৱেশ্চন চাবৰ কাৰণে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰা লগতে হোৱাটছআপ চেনেলটো জয়েন হ'ব পাৰা বাকি ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ সো কিপ ওয়াচিং কিপ প্ৰেক্টিসিং